দুডাল ৰশ্মি এটা বিন্দুত লগ হৈ যি এটা খোলা আকৃতিৰ গঠন কৰে সেইটোৱে হৈছে কোণ। আৰু কোণ উৎপন্ন কৰা ৰশ্মি দুডালক বাহু বুলি কোৱা হয়। আৰু এই বাহু দুডাল লগ লগা বিন্দুটোক শীৰ্ষবিন্দু বোলা হয়। কোণ এটাৰ মান অনুসৰি কোণবোৰৰ আকৃতি বেলেগ বেলেগ হয়। আৰু এই কোণবোৰৰ মানবোৰ জোখা হয় কোণমাপ যন্ত্ৰৰ সহায়ত। কোণৰ মানৰ একক হ'ল ডিগ্ৰী। এটা কোণৰ মান 0 ডিগ্ৰীৰ পৰা 360 ডিগ্ৰীলৈ থাকিব পাৰে। কিন্তু আমি সাধাৰণ কোণমাপ যন্ত্ৰেৰে এটা কোণৰ মান 180 ডিগ্ৰীলৈহে জুখিব পাৰোঁ। এইটো এটা কোণ। এই কোণটোৰ মান আমি কোণমাপ যন্ত্ৰৰ সহায়ত কেনেকৈ উলিয়াম চোৱা। এইটো হৈছে কোণমাপ যন্ত্ৰ। কোণমাপ যন্ত্ৰৰ এইটো হৈছে শীৰ্ষবিন্দু আৰু এই দুডাল হৈছে কোণমাপ যন্ত্ৰৰ বাহু। এতিয়া আমি কি কৰিম, কোণমাপ যন্ত্ৰৰ শীৰ্ষবিন্দুটো আৰু কোণমাপ যন্ত্ৰৰ যিকোনো এটা বাহু কোণটোৰ শীৰ্ষবিন্দু আৰু কোণটোৰ যিকোনো এটা বাহুৰ ওপৰত ৰাখি দিম। চোৱা, এইটো হৈছে কোণমাপ যন্ত্ৰৰ শীৰ্ষবিন্দু আৰু এইটো হৈছে কোণটোৰ শীৰ্ষবিন্দু। আৰু আমি কোণটোৰ এইডাল বাহুৰ ওপৰত কোণমাপ যন্ত্ৰৰ এইটো বাহু ৰাখি দিম। হ'ল। এতিয়া চোৱা, কোণটোৰ আন বাহুডাল যিফালেদি গৈছে সেইটোৱে হৈছে কোণটোৰ মান। চোৱা, আন বাহুডাল গৈছে 60 আৰু 120ৰ মাজেৰে। তো কোণটোৰ মান হ'ব 60 ডিগ্ৰী। কিয়? চোৱা, আমি যদি বাহু এডালৰ এটা মূৰে যদি আমি শীৰ্ষবিন্দু হিচাপে লওঁ, তো আনটো মূৰৰ পৰা আমি কি কৰিম, গণিব আৰম্ভ কৰিম। মানে আমি এইটো মূৰত কি কৰিছোঁ, আমি কোণটোৰ শীৰ্ষবিন্দু হিচাপে লৈছোঁ। তো এইটো মূৰৰ পৰা আমি কি কৰিম, গণিব আৰম্ভ কৰিম। এইটো মূৰ মানে ইয়াৰ পৰা আৰম্ভ কৰিম। 0 ডিগ্ৰী, 10 ডিগ্ৰী, 20 ডিগ্ৰী, 30 ডিগ্ৰী, 40 ডিগ্ৰী, 50 ডিগ্ৰী, 60 ডিগ্ৰী। তো এইটো হ'ব কি, 60 ডিগ্ৰী হ'ব কোণটোৰ নিৰ্ণয় মান। ঠিক একেদৰে এই কোণটোৰ মান আমি কেনেকৈ জুখিম চোৱা। তো চোৱা, এইবাৰ হৈছে আমি বাহুটোৰ এইটো মূৰত আমি শীৰ্ষবিন্দু হিচাপে লৈছোঁ। তো আমি এইটো মূৰৰ পৰা জুখিম, হয়নে? চোৱা, 0, 10, 20, 30, 40 আৰু এইটো 45। তো এইটো কোণৰ মান হ'ব 45 ডিগ্ৰী। আমি 50 ডিগ্ৰীৰ কোণ আমি কেনেকৈ আঁকিম চোৱা। প্ৰথমতে আমি কি কৰিম, বাহু এডাল এনেকৈ আঁকি ল'ম। তাৰপিছত কি কৰিম, আমি কোণটোৰ শীৰ্ষবিন্দু বাহুৰ এইটো মূৰেও ল'ব পাৰোঁ, এইটো মূৰেও ল'ব পাৰোঁ। যদি আমি এইটো মূৰে লওঁ, তো কি কৰিম, আমি কোণমাপ যন্ত্ৰৰ শীৰ্ষবিন্দুটো আমি এইটো মূৰৰ ওপৰত ৰাখি দিম। আৰু কি কৰিম, এইটো মূৰত ল'লে আমি এইটো মূৰৰ পৰা আমি গণিবলৈ আৰম্ভ কৰিম। তো 0, 10, 20, 30, 40, 50। তো এইটো হ'ব কি 50 ডিগ্ৰী। তো আমি কি কৰিম, ইয়াৰ পিছত কি কৰিম, আমি এইটো আৰু এইটো লগাই। তো এইটো হ'ব কি আমাৰ 50 ডিগ্ৰীৰ কোণ। ঠিক একেদৰে আমি 30 ডিগ্ৰীৰ কোণ কেনেকৈ আঁকিম চোৱা। প্ৰথমতে আমি কি কৰিম, বাহু এডাল আঁকি ল'ম। এইবাৰ কি কৰিম, আমি শীৰ্ষবিন্দু এইটো হিচাপে ল'ব পাৰোঁ, এইটোও ল'ব পাৰোঁ। তো এইবাৰ এইটো ল'লে কি কৰিম, কোণমাপ যন্ত্ৰৰ শীৰ্ষবিন্দুটো আমি এইটো মূৰত ৰাখি দিম। এতিয়া চোৱা, আমি এইফালে ৰাখিছোঁ, তো আমি এইফালৰ পৰা আমি গণিবলৈ আৰম্ভ কৰিম, হয়নে? 0, 10, 20, 30। তো আমি কি কৰিম, ইয়াতে আৰু কি কৰিম, এই দুটা বিন্দু আমি লগাই দিম। আৰু এইটোৱে হ'ব কি আমাৰ 30 ডিগ্ৰীৰ কোণ। কোণৰ মানৰ ওপৰত ভিত্তি কৰি কোণক 5 প্ৰকাৰত ভাগ কৰা হৈছে। সেইবোৰ হ'ল সূক্ষ্ম কোণ, সমকোণ, স্থূল কোণ, প্ৰবৃদ্ধ কোণ আৰু সম্পূৰ্ণ কোণ। যিবোৰ কোণৰ মান 90 ডিগ্ৰীতকৈ সৰু তেনেবোৰ কোণক সূক্ষ্ম কোণ বা একিউট এংগল বোলা হয়। চোৱা, চিত্ৰবোৰ চোৱা, এইবোৰ সকলোবোৰ কোণৰ মানেই হ'ল 90 ডিগ্ৰীতকৈ সৰু, অৰ্থাৎ এইবোৰ সূক্ষ্ম কোণ বা
একিউট এংগল। আৰু যিবোৰ কোণৰ মান 90 ডিগ্ৰী হয় তেনেবোৰ কোণক সমকোণ বা ৰাইট এংগল বুলি কোৱা হয়। আৰু চোৱা, যিবোৰ কোণৰ মান 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু কোণবোৰ 180 ডিগ্ৰীতকৈ সৰু তেনেবোৰ কোণক স্থূলকোণ বা অবটিউচ এংগল বুলি কোৱা হয়। চিত্ৰবোৰ চোৱা, ইয়াৰে কোণবোৰ 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু, তো এইবোৰ কি হয়? একোটা স্থূলকোণ বা অবটিউচ এংগল। যিবোৰ কোণৰ মান 180 ডিগ্ৰী তেনেবোৰ কোণক সৰল কোণ বা ষ্ট্ৰেইট এংগল বুলি কোৱা হয়। এই কোণবোৰ দেখিবলৈ এডাল সৰল ৰেখাৰ দৰে। আৰু যিবোৰ কোণৰ মান 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু কোণবোৰ 360 ডিগ্ৰীতকৈ সৰু তেনেবোৰ কোণক প্ৰবৃদ্ধ কোণ বা ৰিফ্লেক্স এংগল বুলি কোৱা হয়। আৰু যিবোৰ কোণৰ মান 360 ডিগ্ৰী হয় তেনেবোৰ কোণক সম্পূৰ্ণ কোণ বা কমপ্লিট এংগল বোলা হয়। চোৱা, এইটো এটা সম্পূৰ্ণ কোণ আৰু এই কোণৰ বাহু দুডাল একেলগে থাকে আৰু এই কোণৰ জোখ কোণটোৰ সম্পূৰ্ণ এপাক মাৰি লোৱা হয়। আৰু জোৰ হিচাপেও কোণক 4 প্ৰকাৰত ভাগ কৰা হৈছে: পূৰক কোণ, সম্পূৰক কোণ, সন্নিহিত কোণ আৰু বিপ্ৰতীপ। যদি দুটা কোণৰ যোগফল 90 ডিগ্ৰী হয় তেন্তে এটা কোণক আনটো কোণৰ পূৰক কোণ বোলে। উদাহৰণ হিচাপে চোৱা, ইয়াতে দুটা কোণ আছে, এটা কোণৰ মান 30 ডিগ্ৰী আৰু আনটো কোণৰ মান 60 ডিগ্ৰী। এই কোণ দুটাৰ যোগফল হ'ব 90 ডিগ্ৰী। যিহেতু কোণ দুটাৰ যোগফল 90 ডিগ্ৰী, গতিকে এটা কোণ আনটো কোণৰ পূৰক কোণ হ'ব, অৰ্থাৎ 30 ডিগ্ৰীৰ পূৰক কোণ হ'ব 60 ডিগ্ৰী। ঠিক একেদৰে এইবোৰ হৈছে আন কিছুমান পূৰক কোণৰ উদাহৰণ। যদি দুটা কোণৰ যোগফল 180 ডিগ্ৰী হয় তেন্তে এটা কোণক আনটো কোণৰ সম্পূৰক কোণ বোলে। উদাহৰণ হিচাপে চোৱা, 80 ডিগ্ৰীৰ সম্পূৰক কোণ 100 ডিগ্ৰী আৰু 110 ডিগ্ৰীৰ সম্পূৰক কোণ 70 ডিগ্ৰী, কাৰণ এই কোণ দুটাৰ যোগফল হয় 180 ডিগ্ৰী। যদি দুটা কোণ একেটা বাহু আৰু একেটা শীৰ্ষবিন্দুত অৱস্থিত তেন্তে এটা কোণক আনটো কোণৰ সন্নিহিত কোণ বোলে। চোৱা, ইয়াতে ABC আৰু CBD নামৰ দুটা কোণ আছে। এই কোণ দুটা এটা শীৰ্ষবিন্দু মানে B শীৰ্ষবিন্দুত আৰু এডাল বাহু মানে BC বাহুত অৱস্থিত, গতিকে এই কোণ দুটা কি হয়? এটা আনটোৰ সন্নিহিত কোণ হয়। যদি দুডাল সৰল ৰেখাই এটা বিন্দুত কটাকটি কৰে তেন্তে তাত 4টা কোণৰ গঠন হ'ব। তাৰ এটা কোণৰ বিপৰীত ফালে গঠন হোৱা আনটো কোণক সেই কোণটোৰ বিপ্ৰতীপ কোণ বোলে। মানে ইয়াত চোৱা, ABCD 4টা কোণ গঠন হৈছে। চ' এৰ বিপৰীত ফালে আছে B কোণ, মানে এৰ বিপ্ৰতীপ কোণ হ'ব B, আৰু Cৰ বিপৰীত ফালে আছে D কোণ, মানে Cৰ বিপ্ৰতীপ কোণ হ'ব D। আৰু যদি ভালদৰে জুখি চোৱা তেন্তে পাবা যে বিপ্ৰতীপ কোণবোৰ সদায় সমান, মানে এই কোণ সমান হ'ব B কোণ আৰু কোণ Cৰ সমান হ'ব কোণ D কোণ। অৰ্থাৎ মানে কোণ এৰ যদি মান হয় 100 ডিগ্ৰী তেন্তে কোণ বিৰ মানো হ'ব 100 ডিগ্ৰী, আনহাতে কোণ Cৰ মান যদি 80 ডিগ্ৰী হয় তেন্তে কোণ ডিৰ মানো হ'ব 80 ডিগ্ৰী। ইয়াত AB আৰু CD দুডাল সৰল ৰেখা। এতিয়া আন এডাল সৰল ৰেখা PQয়ে এই সৰল ৰেখা দুডালক কাটিছে বা ছেদ কৰিছে, গতিকে আমি PQক ছেদক বুলি ক'ব পাৰোঁ। আৰু ইয়াৰ ফলত ইয়াত আঠ্যকোণৰ গঠন হৈছে। ইয়াত ভালদৰে চোৱা, কোণ 1 আৰু কোণ 5, কোণ 2 আৰু কোণ 6, কোণ 3 আৰু কোণ 7 আৰু কোণ 4 আৰু কোণ 8, এই কোণবোৰ ছেদকৰ একেফালে আৰু একেধৰণে আছে। তো এনেধৰণৰ কোণবোৰক অনুৰূপ কোণ বোলে। অৰ্থাৎ কোণ 1ৰ অনুৰূপ কোণ হ'ব কোণ 5, আৰু কোণ 2ৰ অনুৰূপ কোণ হ'ব কোণ 6, কোণ 3ৰ অনুৰূপ কোণ হ'ব কোণ 7 আৰু কোণ 4ৰ অনুৰূপ কোণ হ'ব কোণ 8। আৰু ইয়াত চোৱা,
কোণ 1 আৰু কোণ 7, কোণ 2 আৰু কোণ 8, কোণ 3 আৰু কোণ 5, কোণ 4 আৰু কোণ 6, এই কোণবোৰ এটাই আনটো ছেদকৰ বিপৰীত ফালে আৰু বিপৰীত দিশত আছে। তো এনেধৰণৰ কোণবোৰক একান্তৰ কোণ বোলে। অৰ্থাৎ ইয়াত কোণ 1ৰ একান্তৰ কোণ হ'ব কোণ 7, কোণ 2ৰ একান্তৰ কোণ হ'ব কোণ 8, কোণ 3ৰ একান্তৰ কোণ হ'ব কোণ 5 আৰু কোণ 4ৰ একান্তৰ কোণ হ'ব কোণ 6। যদি ৰেখা দুডাল সমান্তৰাল হয়, ছেদকে ছেদ কৰাৰ পিছত গঠন হোৱা কোণবোৰৰ অনুৰূপ কোণবোৰ এটাই আনটোৰ সমান হয় আৰু একান্তৰ কোণবোৰো এটা আনটোৰ সমান হয়। তো উদাহৰণ হিচাপে ইয়াত চোৱা, ইয়াত এল আৰু এম দুডাল সমান্তৰাল সৰলৰেখা আৰু টি হৈছে ইয়াৰ ছেদক। তো ইয়াত গঠন হোৱা অনুৰূপ কোণ যেনে কোণ 1 আৰু কোণ 5, তো এই কোণ দুটা সমান হ'ব। কোণ 3 আৰু কোণ 7 দুটা অনুৰূপ কোণ, এই কোণ দুটাও সমান হ'ব। ঠিক একেদৰে একান্তৰ কোণ, তো কোণ 1ৰ একান্তৰ কোণ হ'ব কোণ 8, তো এই কোণ দুটা সমান হ'ব। আৰু কোণ 3ৰ একান্তৰ কোণ হ'ব কোণ 6, তো এই কোণ দুটাও সমান হ'ব।